নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বহুদিন হ'ল ভিডিঅ' দিয়াই হোৱা নাই। ভাবিলোঁ এটা ভিডিঅ'কে বনাওঁ। এখন নাইটিৰ পিচ আছিলে, তো ভাবিলোঁ নাইটিখনকে চিলাওঁ, অলপ বেলেগ ডিজাইনৰ চিলাওঁ। কেনেকৈ চিলাওঁ, কি ডিজাইনৰ চিলাওঁ দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকিব। আৰু আজি মই দেখুৱাব খুজিছোঁ আপোনালোকক এইবাৰ দুৰ্গা পূজাত মানে 2024ত মই কিমানবিলাক কাপোৰ চিলালোঁ, কেইখন ব্লাউজ চিলালোঁ। তো বহুত দেৰিয়ে হ'ল, তথাপিও আৰু দেখুৱাওঁ ভিডিঅ'বিলাক যিহেতু কৰি থৈছোঁ মই আগতে, বহুদিন দেৰি হ'ল, ভিডিঅ' দিয়া হোৱাই নাছিল। তো আজি মই আপোনালোকক দেখুৱাম কেইখন ব্লাউজ চিলাইছোঁ, জনাম আৰু দেখুৱাম। তো ভিডিঅ'টো চাই থাকিব। তো নাইটিখন চিলাওঁ প্ৰথমতে। এয়া নাইটিখনৰ ডিজাইন কেনেকুৱা লাগিছে, অলপ বেলেগ দিছোঁ। এইবাৰ শ্লিভলেছ হাত দিয়া নাই, অলপ দীঘলকেই দিছোঁ যিহেতু ঠাণ্ডাৰ বতৰ, আৰু গলটো অলপ এনেকৈ দিছোঁ ডিজাইনত। লগতে পকেট এটাও দিছোঁ, মোবাইল চবৰ কাৰণে সুবিধা হয়। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে কৰা নাই, আৰু মোৰ ভিডিঅ'বিলাক লাইক কৰিব, কমেণ্ট কৰিব, তেতিয়াহে নতুন ভিডিঅ' বনাব মন যাব, বেলেগ ডিজাইনৰ, আৰু আপোনালোককো দেখুৱাম। এইখিনি চিলাই থোৱা ব্লাউজবিলাকৰ ভিডিঅ' আছিলে পূজাত চিলোৱা। তো এইবাৰ দুৰ্গা পূজাত মই টোটেল ব্লাউজ 43খন চিলাইছোঁ, আৰু মেখেলা চাদৰ আছিলে ভালেকেইযোৰ, ইমানবিলাক মই হিচাপ লোৱা নাই, কিন্তু ব্লাউজটো মই 43খন চিলাইছোঁ। আৰু যোনে যেনেকৈ যি ডিজাইনত দিছে তাকে চিলাইছোঁ। গোটেইখিনি ভিডিঅ' কৰা হোৱা নাই, লৈছিলে আগতে। চাদৰৰ পটি চিলোৱা, ঝুল লগোৱা, মেখেলা চিলোৱা, যিবিলাক কাম আহিছে কৰিছোঁ আৰু এফালৰ পৰা। তো ভাবিছোঁ ভিডিঅ'খিনি থৈ দিছোঁ, আপোনালোককো দেখুৱাম বুলি ভাবিছিলোঁ, তেতিয়া হোৱাই নাই, এতিয়াহে দিছোঁ, দেখুৱালোঁ। বহুদিন দেৰি হ'ল। তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই, লাইক কৰিব, কমেণ্ট কৰিব। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো আজিলৈ ইমানেই, বাই বাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে